আমি আছো বৰ্তমান গৰখীয়া মন্দিৰৰ সন্মুখ ভাগত আৰু আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল অসমৰ টিভি আৰু আমাৰ কেমেৰামেন সীমান্তই আমাক লৈ দেখুৱাব গৰখীয়া মন্দিৰৰ ভিতৰ ভাগত। আহক বলোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰখীয়া মন্দিৰৰ স্থান এয়া হৈছে গৰখীয়া মন্দিৰৰ ফুলনিৰ বাগিচা আৰু ইয়াত বৰ্তমান বেছি ফুলৰ পুলি নাই, নতুনকৈ ৰুইছেহে, পিছলৈ আৰু দেখা পাব আহিলে আপোনালোকে। ইয়াত অগণন ভক্তৰ চাকি জ্বলোৱাৰ সমাৱেশ ঘটিছে। আমি এইবাৰ যাম অন্য পিনে। এয়া হৈছে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ হিন্দু বা হিন্দু মূলৰ সকলো আমি ইয়াত প্ৰকাশ কৰিব। আপুনি ইয়াত আহিব পাৰে, চব গছতে বিহুৱান বন্ধা আছে, ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকক বিতংভাৱে দেখুৱাই থাকে। ধুব লাগে নেকি? Nhiều không à? Được không? এয়া হৈছে গৰখীয়া মন্দিৰৰ পুখুৰীৰ দৃশ্য। এই খৰালিৰ দিনৰ কাৰণে পানীবোৰ শুকাই গৈছে। যেতিয়া মানে বাৰিষা আহিব তেতিয়া পানী উপচি পৰিব আৰু লগতে ইয়াত মাছ কাছ সকলো দেখা পাব আপোনালোকে। পুনৰ নিৰ্মাণ কৰিছে পুখুৰীটো। চাৰিওপিনে আগতে গছ আছিল, কিন্তু সেই গছবিলাক কাটি বৰ্তমান পুনৰ নিৰ্মাণ কৰিছে, ধুনীয়া লগা কৰিছে এটা পৰিৱেশ। আছো আৰি হ'ল নাই। Bila ko sampai panahon. Bila এখন গৃহৰ ওচৰলৈ এবাৰ যাম, তাৰপিছত আৰু আমি বস্তু বন্ধ কৰিম। ইয়াৰ ৰন্ধন গৃহ অস্থায়ী, আপোনালোকে ইয়াত ভোজনো কৰিব পাৰিব। গৰখীয়া মন্দিৰৰ ময়ূৰ পক্ষী আৰু লগতে ইয়াত শহাপহু আছে কেইটামান।
শহাপহু ভিডিঅ'টো আৰু আমি বেছি দীঘলীয়া নকৰোঁ, গতিকে আমি বাহিৰলৈ যাম এইবাৰ, তাৰপিছত আমি ভিডিঅ'টো সমাপ্ত কৰিম। আমাৰ বাইকত আহিছোঁ আৰু আমি এতিয়া ভিডিঅ'টো শেষ কৰিম। লগতে আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰি দিব।